জুবিন গাৰ্গে যে কৈছিল মোক গানৰ ভিতৰতহে তোমালোকে বিচাৰি পাবা, আৰু মোৰ মৃত্যুৰ পিছত মোৰ প্ৰত্যেকটো গানৰ অৰ্থ তোমালোকে বুজি পাই কেনেকৈ শত্ৰুৰ পৰা বাচিব লাগিব, বেছি উদাৰ হ'লে কি হয়, আৰু চলিব বুজিব জানিব পাৰিবা। তাৰ লগতে পত্নীক কিমান ধুনীয়া আদৰ সন্মান মৰম দেখুৱাই থৈ গৈছে, আৰু হৰিনামবিলাকো ইমান ধুনীয়াকৈ বুজাই গাইছে। গতিকে এই সকলক ভগৱানে জীয়াই ৰাখিব বিচাৰে, কিন্তু পিশাচ মানুহে সিহঁতক বচাই ৰাখক চাই বহুত মানুহক মাৰি শেষ কৰে। গতিকে এইবিলাক পাপৰ প্ৰায়শ্চিত্ত হ'বই, নৰহত্যা মহাপাপ বুলি জানিও মানুহে বহুত পাপ কৰিছে যদিও এইটো বৰ ডাঙৰ ভুল কৰিছে বহুতক মাৰি।